নমস্কাৰ ছাৰ বাইদেউসকল, টেকনোহেল্প চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাই আছো। আপোনালোকে জানে যোৱাকালি অসমত নতুন এছঅপি ওলাইছে আৰু এই এছঅপিত আটাইতকৈ গুৰুত্ব দিয়া হৈছে শিক্ষা বিভাগৰ ওপৰত। এই এছঅপিত কি কথা কোৱা হৈছে, স্কুল বন্ধ থাকিলেও টিচাৰসকল যাব লাগিব নে নাই, অনলাইন ক্লাছ হ'ব নে নাই, মিড ডে মিল চলিব নে নাই, আৰু প্ৰধান শিক্ষকসকলৰ কৰিব লগা কি কি কাম আছে গোটেইখিনি এই এছঅপিত ক্লিয়াৰলি লিখা হৈছে। স্কুলত আপোনালোকে মিটিং পাতিব পাৰিব নাই, গোটেইখিনি আজি মই এছঅপিটো ডিটেইলছত আপোনালোকক বুজাব চেষ্টা কৰিম। সেইবাবে মোৰ ভিডিঅ'টো স্কিপ নকৰাকে লাষ্টলৈকে আপোনালোকে চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। ছাৰ বাইদেউসকল, সেয়া অৰ্ডাৰখন মই ওলাইছো, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজিয়ৰ মানে এছঅপি 7 তাৰিখে যোৱাকালি ইছ্যু হৈছে। ইয়াতে শিক্ষা বিভাগৰ লিখা আছে, এইখিনি মই আপোনালোকক হাইলাইট কৰি দেখাব চেষ্টা কৰি আছো। ইয়াতে প্ৰথমতেই জেনাৰেল গাইডলাইনত আপোনালোকে চাব, all schools both government and private up to class 8 in Kamrup metropolitan district and up to 5 in all other districts shall remain closed until further order. Kamrup metro class 8 লৈকে বন্ধ থাকিব স্কুল, আৰু কামৰূপ মেট্ৰ এৰি বাকীবিলাক ডিষ্ট্ৰিক্টত ক্লাছ 5 লৈকে বন্ধ থাকিব। ইয়াতে 30 তাৰিখৰ কথা একো উল্লেখ কৰা নাই, আনটিল ফাৰ্দাৰ অৰ্ডাৰ বুলি লিখা আছে। ছেকেণ্ড পইণ্টত লিখা আছে, আপোনালোকে চাব, ফিজিকেল ক্লাছেছ শ্বেল বি এলাউড অন অল্টাৰনেট ডেইজ ফৰ ক্লাছ 9, 10, 11, 12 ইন ৰেচপেক্ট অফ কামৰূপ মেট্ৰ ডিষ্ট্ৰিক্ট। কামৰূপত 9, 10, 11, 12 অল্টাৰনেট ডেইজত হ'ব, বাকী ডিষ্ট্ৰিক্টবিলাকত 6ৰ পৰা সেয়া অল্টাৰনেট ডেইজত ক্লাছবিলাক হ'ব। কোন ক্লাছ কেতিয়া হ'ব, কোনদিনাখন হ'ব আপোনালোকে চাব, ক্লাছ 6, 8, 10 আৰু 12 হ'ব এভৰি মানডে, ৱেডনেছডে, ফ্ৰাইডে। সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ এই তিনিটা দিন ক্লাছ হ'ব 6, 8, 10 আৰু 12ৰ। মংগলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ হ'ব 7, 9, 11ৰ ক্লাছ। নম্বৰ পইণ্টত ইয়াতে কৈছে, গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কলেজত, ইউনিভাৰ্চিটি বা ইঞ্জিনিয়াৰিং কলেজ যিবিলাক আছে, টেকনিকেল ইনষ্টিটিউশ্যন আছে, সেইবিলাক এলাউড টু ফাংচন উইথ ফুল্লি ভেকচিনেটেড ষ্টুডেণ্ট। যিসকল ছাত্ৰ আছে, এই ছাত্ৰসকলে ভেকচিনেশ্যন লোৱাৰ পিছত ক্লাছ কৰিব পাৰিব, উইদাউট ভেকচিনেশ্যন ক্লাছ কৰিব নোৱাৰে। আপোনালোকে 5 নম্বৰ পইণ্টটো চাব, দ্য ইনচাৰ্জ headmaster or headmistress of elementary schools shall supervise and ensure serving of midday meal to students as per instructions guidelines issued by the government from time to time during class days and off days. যি ইনচাৰ্জ হেডমাষ্টাৰ বা হেডমিষ্ট্ৰেছ আছে এলিমেণ্টাৰী লেভেলৰ স্কুলত, তেখেতে ছুপাৰভাইজ কৰিব, মিড ডে মিল যি গাইডলাইন আছে সেই গাইডলাইন মতে মিড ডে মিল দিব লাগিব। কোভিড পিৰিয়ডৰ বাবে মিড ডে মিলৰ যি গাইডলাইন আছে সেয়া মানে মিড ডে মিলটো চলাব লাগিব। 6 নম্বৰ পইণ্টত আপোনালোকে চাব, ইয়াতে ক্লিয়াৰ কৰা হৈছে যে ল'ৰা ছোৱালীসকল স্কুলত যোৱাটো মেণ্ডেটৰী নহয়, এটেণ্ডেঞ্চ ইজ নট কম্পালচাৰী এণ্ড উইল বি বেছড পিয়ৰলি অন পেৰেণ্টেল কনচেণ্ট। যদি মা দেউতাই বিচাৰে তেখেতৰ ল'ৰা ছোৱালী স্কুলত পঠাব, সেয়া তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু যদি কোনো মা দেউতাই নিজৰ ল'ৰা ছোৱালী স্কুলত পঠাব নোখোজে তেনেহ'লে ইয়াতে আপত্তি নাই। 8 নম্বৰ পইণ্টত আপোনালোকে ভালকে চাব, ইয়াতে লিখা আছে, মিটিং ইন স্কুল পাব্লিক এডুকেশ্যনেল ইনষ্টিটিউশ্যন ফৰ্মেল এণ্ড ইনফৰ্মেল উইল নট বি এলাউড ইন দ্য এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰিমাইজেছ। কিন্তু এই গাইডলাইনত ষ্ট্ৰিক্টলি লিখা আছে, কোনো স্কুল প্ৰাংগণত কোনো সভা সমিতি হ'ব নোৱাৰে। There will be no cultural function, meeting, etc. until further order. কোনো কালচাৰেল প্ৰগ্ৰাম বা মিটিং স্কুলত হ'ব নোৱাৰে যেতিয়ালৈকে নেক্সট নিৰ্দেশ আহি নাযায়। 10 নম্বৰ পইণ্টত আপোনালোকে ভালকে চাব, ইয়াতে the schools will not be more than 30 students in a section. The head of the institution will access the required number of sections and open more sections accordingly if required. এটা শ্ৰেণীকক্ষত যদি 30কৈ অধিক ল'ৰা ছোৱালী আছে, ষ্টুডেণ্ট আছে, তেনেহ'লে ছেকশ্যন ডিভাইড কৰি দিব লাগিব। 60জন হ'লে 2টা, 90 হ'লে 3টা ছেকশ্যন কৰিব লাগিব।
এটা কক্ষত 30 জনৰ ওপৰত থাকিব নোৱাৰে 11 নম্বৰ পইণ্টত ক্লিয়াৰলি লিখা আছে ফিজিক্যাল ক্লাছৰ লগত অনলাইন ক্লাছো চলিব লাগিব 12 নম্বৰ পইণ্টত আপোনালোকে চাব educational institution shall have to be sanitized on every weekend preferably on every Sunday প্ৰতি ৰবিবাৰ প্ৰতি সানডে আপোনালোকৰ স্কুল স্যানিটাইজ কৰিব লাগিব হেয়া নিৰ্দেশ দিয়া হৈছে 14 নম্বৰ পইণ্টত আপোনালোকে চাব কম্পালসৰি ইউজ অফ মাস্ক স্যানিটাইজাৰ shall be ensured এনেকুৱা বহুতৰ হেবিট হৈ গৈছিল আজিকালি আৰু মাস্ক নিপিন্ধে কিন্তু এইবাৰ মাস্ক পিন্ধাটো ম্যান্ডেটৰি হ'ব নহলে ফাইন হ'ব 15 নম্বৰ পইণ্টত আপোনালোকে চাব social distancing in classes shall be ensured maintenance of physical distance of minimum 6 feet both inside outside of the classroom should be ensured শ্ৰেণীকক্ষৰ ভিতৰত ল'ৰা ছোৱালী ষ্টুডেণ্ট যি বহিব তেখেতৰ ফিজিক্যাল ডিস্টেন্স মিনিমাম 6 ফিট ৰাখিব লাগিব এয়া ক্লিয়াৰলি এই গাইডলাইনত লিখা আছে 16 নম্বৰ পইণ্টত লিখা আছে প্ৰতিটো দিনত ষ্টুডেণ্ট টিচাৰ আৰু নন টিচিং ষ্টাফ সকলোৱে টেম্পাৰেচাৰ চেক কৰিব লাগিব 17 পইণ্টত আপোনালোকে চাব বা স্কুল এডুকেশ্যনেল ইনষ্টিটিউট যিসকল আছে এই অথৰিটিয়ে সদায় কোঅৰ্ডিনেট ৰাখিব লাগিব কোঅৰ্ডিনেশ্যনত থাকিব লাগিব নিয়াৰেষ্ট যি হস্পিটেল বা হেল্থ কেয়াৰ চেণ্টাৰ PHC আছে যদি আপোনালোকৰ জ্বৰ কফ ব্ৰিথিঙৰ প্ৰবলেম হৈ আছে মেডিকেল ইমাৰ্জেন্সিৰ বাবে আপোনালোকে সদায় কোঅৰ্ডিনেটত থাকিব লাগিব 18 নম্বৰ পইণ্টত আপোনালোকে চাব যদি আপোনালোকৰ কোভিড পজিটিভ স্কুলত যিকোনো এজনৰ কোভিড পজিটিভ ওলাল ইমিডিয়েট আপোনালোকে নিয়াৰেষ্ট গভৰ্ণমেণ্ট হেল্থ ইনষ্টিটিউচন যি আছে ৰেভিনিউ সাৰ্কেল যি আছে সেইসকলক ইমিডিয়েট ইনফৰমেশ্যন আপোনালোকে দিব লাগিব যদি এটাও পজিটিভ কেছ ওলায় নেক্সট দিনাখন স্কুল খুলিব লাগিব আৰু সকলোৰে কোভিড টেষ্টটো বাধ্যতামূলক হ'ব নেক্সট পইণ্টত হেণ্ড ৱাশ্বিং ফেচিলিটি আপোনালোকৰ ৰাখিব লাগিব স্কুলত স্কুল প্ৰাংগণত সেয়া অৱশ্য আমাৰ সকলোৰে আছে কিন্তু লগতে ইয়াত কোৱা হৈছে এটা সেপাৰেট ৰুম আপোনালোকে ৰেডি ৰাখিব এটা সেপাৰেট ৰুম সেইভাবে ৰেডি ৰাখিব যদি কোনোবা এজন পজিটিভ ওলায় সেই পজিটিভ পেচেণ্টক আইসোলেট কৰাৰ বাবে ৰুমটো দৰকাৰ লাগিব পাৰে হেড অফ দ্য ইনষ্টিটিউচন যিসকল আছে আপোনালোকে লক্ষ্য ৰাখিব সেই ল'ৰা ছোৱালীসকলে এটা হেবিট থাকে নিজৰ টেক্সট বুক নোটবুক পেন পেন্সিল ইৰেজাৰ টিফিন বক্স সেইবিলাক শ্বেয়াৰ কৰে সকলোৱে কৰে কিন্তু আপোনালোকে লক্ষ্য ৰাখিব এই কোভিডৰ বাবে তেখেতে এইবিলাক বস্তু এজনে আৰুজনৰ লগত যাতে শ্বেয়াৰ নকৰে শ্বেয়াৰ কৰিব নোৱাৰে নেক্সট কোৱা হৈছে আপোনালোকে মানিব লাগিব যি কোভিড-19ৰ বাবে যি প্ৰটোকল আছে কোভিড প্ৰটোকলটো মানিব লাগিব স্যানিটাইজেশন অফ স্কুল এডুকেশন ইনষ্টিটিউশন হেয়া কাৰ দায়িত্ব হ'ব ৰিগাৰ্ডিং স্যানিটাইজেশন স্কুলৰ স্যানিটাইজেশন এডুকেশন ইনষ্টিটিউশনৰ স্যানিটাইজেশন হেয়া জয়েন্ট ৰেসপন্সিবিলিটি হ'ব SMDC সেই স্কুলৰ আৰু ডেপুটি কমিশনাৰ DC মহোদয়ৰ জয়েন্ট হেয়া দায়িত্ব হ'ব আৰু লগতে জয়েন্ট ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিসেছ এণ্ড ইনস্পেক্টৰ অফ স্কুলছ এই চাৰিজনৰ দায়িত্ব হ'ব ষ্টুডেণ্টক সদায় এৱেয়াৰ ৰাখিব লাগিব মাস্ক কেনেকে পিন্ধে স্যানিটাইজ কেনেকে কৰিব লাগে ফিজিক্যাল ডিস্টেন্সৰ 6 ফুটৰ ৰাখিব লাগে ৰেগুলাৰলি টয়লেট আছে কৰিডৰ আছে ক্লাছৰুম আছে সেইবিলাক আপোনালোকে ক্লিন কৰি যাব লাগিব তাৰপিছত এটা পইণ্টত ইয়াত আপোনালোকে চাব স্কুল বা এডুকেশ্যন ইনষ্টিটিউচন বিলাক বন্ধ ৰাখিব লাগিব যিসকল স্কুল কন্টেইনমেন্ট জোনত আছে টিল ফাৰ্দাৰ ইনষ্ট্ৰাকশন ফ্ৰম দা গভৰ্ণমেণ্ট যদি স্কুলত কোনো এটা পজিটিভ কেছ ওলায় তেনেহলে আপোনালোকৰ 7 দিনৰ বাবে এই স্কুলটো বন্ধ ৰাখিব লাগিব সেয়া নিৰ্দেশ দিয়া হৈছে যদি প্ৰাইভেট স্কুল হয় কাৰণ আমি জানো প্ৰাইভেট স্কুলত স্কুল বাছ থাকে তেনেহলে বাছৰ সিটিং এৰেঞ্জমেন্ট এনেকুৱা কৰিব লাগিব 1/3 ইনটেক কেপাসিটি ৰাখিব লাগিব আগতে যদি এটা বাছত 30টা ল'ৰা ছোৱালী উঠিছিলে এতিয়া 10 জন উঠিব পাৰিব কাৰণ ইয়াতে ফিজিক্যাল ডিস্টেন্সৰ কথা আহি পৰিছে এতিয়া ফিজিক্যাল ডিস্টেন্স ৰাখিব লাগিব এই পইণ্টটো আপোনালোকে চাব এটা বেলেগ ৰেজিষ্টাৰ আপোনালোকে বনাব লাগিব সেপাৰেট ৰেজিষ্টাৰ এটা বনাব লাগিব তাতে ভ্যাকসিনেশন স্ট্যাটাস আপোনালোকে লিখি ৰাখিব লাগিব কিমান টিচাৰে ভ্যাকসিন লৈছে ষ্টুডেন্টে কিমান লৈছে হে আপোনালোকে চাই ল'ব এতিয়াৰ পৰা বাধ্যতামূলক দুটা ভ্যাকসিন নললে এই মানুহজনক কোনো সরকারি অফিস আদালত স্কুল প্রিমাইজ নিজৰ অফিস DC অফিস কত সোমাব দিয়া নহব ইভেন বাছতো উঠিব গলে এতিয়াৰ পৰা আপোনাৰ ফুললি ভ্যাকসিনেটেড সাৰ্টিফিকেটখন লাগিব এটা ভ্যাকসিনেশন হলে নহব পাৰ্শিয়াল ভ্যাকসিনেশন হলে নহব
যদি যিসকল শিক্ষকে এতিয়ালৈকে ছেকেণ্ড ভেকচিনটো লোৱা নাই 15 তাৰিখৰ ভিতৰত আপোনালোকে ছেকেণ্ড ভেকচিনটো লৈ ল'ব। যদি আপোনালোকে নলয় আপোনালোকৰ স্কুলত সোমাব দিয়া নহ'ব আৰু দৰমহা কৰ্তন হ'ব। সেইবাবে আপোনালোকে 15 তাৰিখৰ আগতে লাষ্ট ডেট দিয়া হৈছে। 15 তাৰিখৰ আগতে আপোনালোকে সকলোৱে ভেকচিনটো যদি এতিয়ালৈকে লোৱা নাই ছেকেণ্ড ড'জটো লৈ ল'ব। এই পইণ্টত ফিজিকেল এণ্ড ছ'চিয়েল ডিষ্টেন্স ইন এন্ট্ৰি এণ্ড এক্সিট পইণ্ট অফ দ্য স্কুল এণ্ড কলেজ ইউনিভাৰ্চিটিজ আৰ মেণ্ডেটৰী। এন্ট্ৰি আৰু এক্সিটৰ সময়তো একেলগতে যাতে ওলাই নাযায়, ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি তেখেতে ওলাই, সেইটো লক্ষ্য ৰাখিব লাগিব। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে, আপোনালোকে চাই ল'ব। ডি নম্বৰত লিখা আছে, students will come to the school college provided parents have no objection and as such written undertaking confirmation from their parents shall be produced in the school/colleges. যিকোনো ষ্টুডেণ্ট যেতিয়া স্কুললৈ আহিব, মই টিচাৰ ছাৰ বাইদেউসকলক ৰিকুৱেষ্ট কৰি আছো, আপোনালোকে এনচিয়ৰ কৰিব সেই ল'ৰা ছোৱালী যি ষ্টুডেণ্ট আহিছে সেই ষ্টুডেণ্টৰ গাৰ্জিয়ানৰ পৰা এটা ৰিটেন আনিব লাগিব, কনচেণ্ট লেটাৰ, যে তেখেতৰ কোনো আপত্তি নাই, তেখেতৰ স্কুলত ল'ৰা ছোৱালীক সেইবাবে স্কুলত পঠাইছে, এইখিনি আপোনালোকে এনচিয়ৰ কৰিব লাগিব। যদি উইদাউট ভেকচিনেশ্যন মানে বা এটা ড'জ লৈ আপোনালোকে স্কুলত সোমায় বা যিকোনো কৰ্মচাৰী অফিচত যায়, তেনেহ'লে ঊৰ্ধ্বতন কৰ্তৃপক্ষ দিব লাগিব পাৰে জৰিমনা। আজিৰ বাবে এইখিনি। যদি মোৰ চেনেলটো চাই আপোনালোকৰ ভাল লাগে, মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।